এখন গাঁৱত গোপাল, শান্তি আৰু তেওঁলোকৰ ল'ৰা ছোৱালী ৰুবুল আৰু কলবী আছিল। সিহঁতে ইমানেই দুখীয়া আছিল যাৰ ফলত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ সিহঁতে পূৰ কৰিব পৰা নাছিল। ভিডিঅ'টো চাওক কি হৈছে তেওঁলোকৰ। শান্তি, মই অলপ চহৰলৈ যাওঁ, কিবা খাম খাওঁ বুলি। চাহ খাবলৈ কিবা আছেনে? নে নাই একো? চাহ খাবলৈ একোৱেই নাই। কলবীও চাহ খাব খুজি আছে। ৰুবুলকতো কিবা কৰি স্কুলত দিলোঁ, কলবীকো দিব লাগিব। ইমান পইচা হয়তো খুব কেনেকৈ পঢ়াওক। এই বুলি ঘৈণীয়েকক কৈ গোপালে কাম বিচাৰি ঘৰৰ পৰা চহৰলৈ গ'ল। সন্ধিয়া গোপাল যেতিয়া কাম বিচাৰি নাপাই ঘৰলৈ উভতি আহিল, তেতিয়া তেওঁৰ পত্নীয়ে তেওঁক সুধিল, আপুনি আজি ক'ৰবাত কাম পালেনে নাই? নাই, আজিও ক'তো কাম নাপালো। পুৰে চহৰ ঘূৰিলো, কিন্তু কোনেও মোক কামত নললে। কিবা হৈছে মোৰ? মোক খনিয়ে লাগিছে নেকি? মোক চাবই লাগিব। এই মূৰৰ ঘাম মাটিত পেলালো মই, কিন্তু ক'তো কাম নাপালো। ইছ প্ৰভু, কি যে হ'ব মোৰ, কি কৰি খাম? ঘৰত আহি থাকোঁতে এটা কথা হ'ল নহয়, মই ৰমণীক লগ পালো। ৰমণীয়ে ক'লে আপোনাৰ বোলে অলপ মাটি আছে, মোক খেতি কৰিব দিব, আধা তাক আধা মোৰ। যাম নে কি মই কালিৰ পৰা? এইটো আমাৰ কাৰণে সুখবৰ। ভালেই হৈছে আপুনি কালি ৰাতিপুৱা পথাৰলৈ যায় মাটিডৰা ভালদৰে চাফা কৰিব। এইদৰে সকলোৱে ভাত পানী খাই শুই থাকিল। শান্তি, মই পথাৰলৈ যাওঁ, তুমি মোক লাগি চাহ জলপান বনাই থৈ দিবা। পথাৰত লৈ যাব নালাগে, মই ঘৰলৈ খাব আহিম। এই বুলি কৈ গোপালে চাহ পানী খাই পথাৰলৈ গ'ল। প্ৰভু, কিবা কৈ আজিৰ কাৰণে এটা জটলা পূৰণ কৰিলো, কালিলৈ আৰু কৰিব লাগিব। ইমান ভাগৰ লাগিছে, আজি ঘৰলৈ যাওঁ ব'ল। সি দিনটো পথাৰত কাম কৰি কিবাকৈ পথাৰৰ কাম সামৰিলে। সি দেখিলে যে তাৰ খেতি পথাৰখন চাৰিওফালে সেউজীয়া হৈ উঠিল। খেতি পথাৰ ভাল হোৱা দেখি গোপালৰ মনতে ভাৱ আহিল যে তেওঁ এইবাৰ তেওঁৰ সোণজনী কলবীক স্কুলত নাম ভৰ্তি কৰি দিব পাৰিব। এইদৰে তেওঁ মনে মনে ভাবি আনন্দ মনেৰে ঘৰলৈ উভতি গ'ল। প্ৰভু, আজি ইমান দিন মূৰত আহি দেখিলো যে ধানবোৰ কাটিব হৈছে। চাৰো হয় ধানত থিয় হৈ পৰিছে। ইমানো মোৰ ধানবোৰ বহুত ভাল হৈছে। আশ কৰিছো সেইবুলি মোৰ ধানবোৰ বহুত ভাল হৈছে। প্ৰভু, তোমাৰ কৃপা। ধানবোৰ কাটি সি আধা ৰমেনক দিলে, আধা সি নিলে। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে? যদি ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰ কৰি নকৰিব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে। আমি সকলোৱে খেতি কৰিব লাগে যাতে আমি কোনো দুখীয়া নহওঁ। মোৰ দৰে খেতি কৰিব সকলোৱে আৰু ভিডিঅ'বোৰ চাই থাকিব মোৰ।